खुलुमबाय बडलेण्ड रादाबाव बयखौबो फरायबाय। डक्टर भुपेन हाजरिका गोसोखां आफादनि बानजायनाय आरो बिटिआर खुंथायनि हेफाजाबाव भारत रत्न डक्टर भुपेन हाजरिकानि 13थि थैनाय सानखौ कक्राझाराव खुंफुंदों। थांनाय 3 नबेम्बरनिफ्राय जागायनानै 5 नबेम्बरसिम लान्थ्रियै सानथामनि हाबाफारिजों बायदि बायदि आयदाखौ लानानै कक्राझाराव भारत रत्न डक्टर भुपेन हाजरिकानि 13थि थैनाय सानखौ खुंफुंदों। बेनिनो 3 नबेम्बर खालि कक्राझारनि गुदि फोरोंथाय मिरु एबा बेसिक ट्रेनिं सेन्टाराव भुपेन्द्र संगीत बादायलायनाय, 4 नबेम्बराव बडलेण्ड मुलुगसोलोंसालि नीलेश्वर ब्रह्म नब्लाङाव माहारियारि खौसेथि दानायाव भुपेन हाजरिका आयदानि सायाव सावरायमेल आरो 5 नबेम्बर अदेबानि दिनै कक्राझार जिल्ला बेंगिरि थाग्रा खुलिनि साखाथियाव थानाय सुदाखन्ड काननाव बिटिआर खुंथायनि हेफाजाबाव लुफुंजानाय डक्टर भुपेन हाजरिकानि आबुं मुसुखाखौ बिटिआरनि गाहाय खुंगिरि प्रमद बर' बिथाङा आखाइजों बेखेवनानै होयो। हाबाफारियाव केबिनेट मन्त्रि उरखावगोरा ब्रह्म, बर' थुनलाइ आफादनि आफादगिरि डक्टर सुरत नार्जारि, एमएलए लरेन्स इस्लारिमोनजों लोगोसे डक्टर भुपेन हाजरिका गोसोखां आफादनि सोद्रोमाफोर आरो गुबुन गुबुन हारि माहारिनि रायजो राजाफोरा बाहागो लायो। বা ভাৰতবাসীৰ কাৰণে সেইটো সদায় স্মৰণীয় হৈ থাকিব আৰু আজিৰ তাৰিখত তেখেতৰ গীত মাত কবিতা যিবিলাক তেখেতে সৃষ্টি কৰিছিলে এইটো বহুতখিনি ৰিলেভেন্ট হৈছে কাৰণ সকলে সদায় মানুহে মানৱ সমাজটো যদি শান্তি সম্প্ৰীতি ভালকে জীয়াই থাকিব লাগে তেনেহলে মানৱতাটো সদায় ওপৰত ল'ব লাগিব আৰু মানৱতাৰ ওপৰত গীত গোৱা, মানৱতাৰ ওপৰত কবিতা লিখা, মানৱতাৰ ওপৰত সদায় সৃষ্টি কৰা, মানুহৰ অধিকাৰৰ কথা কোৱা তেনেকুৱা ব্যক্তিবিলাক পৃথিৱীত বিভিন্ন সময়ত বিভিন্ন স্থানত জন্ম লৈছে। সেই ব্যক্তিসকলৰ ভিতৰত অন্যতম আমাৰ কুদাকণ্ঠা আছিল। গতিকে আজিৰ সময়ত আমি সকলো অসমৰ খিলঞ্জীয়া সকলো অসমৰ মানুহে আজি তেখেতৰ যি এটা দূৰদৰ্শী চিন্তাধাৰাৰে সৃষ্টি কৰি থৈ যোৱা তেখেতৰ বিভিন্ন সৃষ্টিৰ আজি আমি সদায় সজীৱিত কৰি ৰাখিব লাগিব আৰু কোকৰাঝাৰত বিশেষকৈ আমি প্ৰথমবাৰৰ কাৰণে তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ পাই উন্মোচন কৰিবলৈ পাই আনন্দিত হৈছো আৰু তেখেতৰ এই প্ৰতিমূৰ্তি উন্মোচন কৰাটোৱে আমাৰ মাজত যিটো এটা বহুত দীঘলীয়া এটা সময়ৰ কাৰণে এটা গেপ এটা সৃষ্টি হৈছিলে, মানসিক এটা দ্বন্দ্ব ভুল বুজাবুজি সৃষ্টি হৈছিলে, এই চিৰদিনৰ কাৰণে দূৰ হ'ব বুলি মই ভাবিছো আৰু তেখেতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এটা সাঁকো হিচাপে সদায় আমাৰ মাজত থাকিব সেইটো মই আশা ৰাখিছো। গতিকে মই ন্যাসক যিটো আমাৰ কোকৰাঝাৰৰ ডক্টৰ ভুপেন হাজৰিকাৰ ন্যাস আছে তেখেতসকলক ধন্যবাদ জনাইছো যে এইখিনি কাম কৰিবলৈ সুযোগ দিয়াৰ কাৰণে আৰু আজি বিশেষকৈ এই বিশেষ দিনত তেখেতসকলৰ লগত উপস্থিত থাকিবলৈ আমাৰ ডক্টৰ ভুপেন হাজৰিকা দেৱক শ্ৰদ্ধা জনাবলৈ সুযোগ দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছো। ভূপেন হাজৰিকাৰ 100টা গীত বড়ো ভাষাত অনুবাদ কৰিব লাগে বুলি আশা প্ৰকাশ কৰিছিল। এই ক্ষেত্ৰত বিটিচি চৰকাৰে কিবা ব্যৱস্থা নিশ্চয় আমি কৰিব লাগিব কাৰণ তেখেতৰ যিটো গীত আছিলে কবিতা আছিলে এইটো হ'ল এটা ইউনিভাৰ্চেল এটা থট আৰু আইডিয়া আছে। বিশ্বৰ মানুহক মানৱতাৰ এটা এনাজৰীৰে জুৰি পেলাই আগবাঢ়ি লৈ যোৱাৰ এটা ডাঙৰ এটা এপ্ৰ'চ এটা ডক্টৰ ভূপেন হাজৰিকাৰ কবিতাত আমি দেখিবলৈ পাওঁ তেখেতৰ গীত মাতত। গতিকে এইটো বড়ো ভাষাত অনুবাদ কৰা আৰু বিভিন্ন ভাষাত অনুবাদ কৰিলে এইটো মানৱ জাতিৰে লাভ হ'ব, সমাজৰে লাভ হ'ব এইটো আমি বিচাৰো। নিশ্চয় ডক্টৰ ভূপেন হাজৰিকাৰ কবিতা বড়ো ভাষাত ট্ৰেন্সলেট কৰাত আমাৰ বিটিআৰ চৰকাৰে সহায় কৰে। থেংক ইউ। মই ইতিমধ্যে ঘোষণা কৰিলো যে তেখেতে 100টা মোক আহ্বান কৰিছিলে, মই 200টা গীত বড়ো ভাষাত ট্ৰেন্সলেট কৰাৰ কাৰণে অনুবাদ কৰাৰ কাৰণে আমাৰ বডলেণ্ড ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগ আৰু বড়ো বিভাগক দায়িত্ব দিম আৰু আমাৰ চৰকাৰী স্পন্সৰত তেখেতসকলে 200টা গীত বড়ো ভাষাত তেখেতসকলে ট্ৰেন্সলেট কৰিব। ভূপেন হাজৰিকাৰ এটা ভৱন, কালচাৰেল ভৱন এটা নিৰ্মাণ কৰা হ'ব যিটো নেকি আমাৰ বিটিআৰ চুক্তিতে আছিলে। এই বিটিআৰ চুক্তিত থকা এটা ক্লজ এটা এনেক্সাৰ হিচাপে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ডাঙৰ 10 কোটি টকাৰ এটা কালচাৰেল ভৱন, এটা কালচাৰেল প্ৰকল্প তাতে অতি শীঘ্ৰে নিৰ্মাণ কৰা হ'ব।